RRB গ্ৰুপ ডি নিউ ভেকেন্সি ওলাইছে হয়তো সকলোৱে গমে পাইছা। সো আজি আমি ডিসকাস কৰিম এই RRB গ্ৰুপ ডি যি এক্সাম হয় CBT এক্সাম হয় এই CBT এক্সামত সিলেবাস কি আহে অৰ্থাৎ সিলেবাসত কি আহিব সেই বিষয়ে আমি জানিম। লগতে আমি জানিম যে এক্সাম প্যাটাৰ্ন কেনেকুৱা, লগতে আমি কিছুমান ইম্পৰ্টেন্ট টিপস জানিম। যদি তোমালোকে 2026 বৰ্ষত ক্লিয়াৰ কৰিব খুজিছা যে 2026 বৰ্ষত এই RRB গ্ৰুপ ডি এক্সামটো মই ক্লিয়াৰ কৰিম অৰ্থাৎ মই সাকসেস হম, তেনেহলে তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা আৰু লাষ্টত যি মই ইম্পৰ্টেন্ট টিপস কম তোমালোকে সেই ইম্পৰ্টেন্ট টিপস বিলাক ফলো কৰিবা। অকল আমি এই ভিডিওত কি জানিম, ফার্স্ট অফ অল আমি বুজিম কি এক্সাম প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ এক্সাম আহে অৰ্থাৎ কেনেকুৱা ধৰণৰ এক্সাম হ'ব, কিমান সময় দিয়া থাকে, কিমানটা কোশ্চেন আহে, কিমান মাৰ্কৰ আৰু ইয়াত নেগেটিভ মাৰ্কিং আছে নে নাই, এই সম্পূৰ্ণ প্ৰসেসটো আমি আজিৰ এই ভিডিওত বুজিম। লগতে আমি বুজিম কি সিলেবাস অৰ্থাৎ তোমালোকে যদি সিলেবাস নাজানা যে কোৰ পৰা আহিব, কি টপিক আহিব, যদি এইবিলাক কোনটো বিষয়ৰ পৰা কোন টপিক আহিব যদি এইটো নাজানা তেনেহলে তোমালোকে সাকসেস হ'ব নোৱাৰিবা। সো যাৰ বাবে সিলেবাস জনাটো দৰকাৰ। তাৰ পিছত 3 নম্বৰত আমি আলোচনা কৰিম যে ইম্পৰ্টেন্ট টিপস অৰ্থাৎ লাষ্টত মই কিছুমান ইম্পৰ্টেন্ট টিপস দিম, যদি তোমালোকে সেইবিলাক ফলো কৰিব পাৰা তেনেহলে আশা কৰো তোমালোকেও সাকসেসফুলি 2026ত RRB গ্ৰুপ ডিত সিলেকশন হ'ব পাৰিবা। ফার্স্ট অফ অল তোমালোকক এটা কথা কৈ দিও যে ইয়াত কি হৈছে এপ্লাই ডেট স্টার্ট হৈছে 31 জানুৱাৰীৰ পৰা অৰ্থাৎ 31 তাৰিখৰ পৰা কি হৈছে এপ্লাই ডেট স্টার্ট হৈছে আৰু লাষ্ট ডেট থাকিব 2 মাৰ্চলৈকে তুমি এপ্লাই কৰি থাকিব পাৰিবা। ক্ৰাইটেৰিয়াৰ ভিতৰত তোমালোকৰ লাগিব কি 18 বছৰ বয়স হ'ব লাগিব আৰু ক্লাস 10ৰ মাৰ্কশিট থাকিব লাগিব অৰ্থাৎ যদি তুমি ক্লাস 10 পাস কৰিছা তুমি ইয়াত এপ্লাই কৰিব পাৰিবা। সো আমি চাম কি ফার্স্ট অফ অল আমি চাম কি এক্সাম প্যাটাৰ্নটো কেনেকুৱা আহে, কি মাৰ্কৰ কোশ্চেন আহে, কিমান সময় ধৰি দিয়া থাকে। সো এইখিনি আমি আলোচনা কৰি লও যে তোমালোকৰ এক্সাম প্যাটাৰ্নত থাকিব কি CBT এক্সাম হ'ব, কম্পিউটাৰ বেসড টেষ্ট এক্সাম হ'ব অৰ্থাৎ কম্পিউটাৰত তোমালোকৰ এক্সামটো হ'ব। তোমালোকে যদি ভাবিছা যে মই কলমেদি লিখি থাকিম তেনেকুৱা নহয়, তোমালোকৰ কম্পিউটাৰত তোমালোকৰ 4টা অপচন দিয়া থাকিব, তাৰ পৰা এটা তোমালোকৰ চুজ কৰিব লাগিব। সো কম্পিউটাৰ বেসড টেষ্ট এনেকৈ CBT এক্সাম হ'ব। তাৰ পিছত তোমালোকৰ হ'ব কি PET এনেকৈ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট। ইয়াত তোমালোকক মই পিছত বুজাই দি আছো এইটো কি। সো CBT1 এনেকৈ কম্পিউটাৰ বেসড টেষ্টত কেইটা কোশ্চেন আহে এইখিনি আমি জানি লওঁ যে CBT ইয়াত আহিব তোমালোকৰ কোশ্চেন আহিব 100টা, মুঠ 100টা কোশ্চেন আহিব। তোমালোকৰ টাইম ধৰি দিয়া থাকিব তোমালোকৰ 90 মিনিট অৰ্থাৎ এই 90 মিনিটত তোমালোকে 100টা কোশ্চেন কৰিব লাগিব, এটেম্প্ট কৰিব লাগিব। সো মাৰ্ক থাকিব তোমালোকৰ 100 এনেকৈ এটা কোশ্চেনত এ মাৰ্ক কৈ দিয়া থাকিব। সো ইয়াত নেগেটিভ মাৰ্কিং আছে, যদি তোমালোকৰ এটা ভুল হৈছে তেনেহলে তোমালোকৰ পৰা 1/3 মাৰ্কিং কি হ'ব কাটা যাব। সো CBT এক্সামত তোমালোকৰ 100টা কোশ্চেন থাকিব, 90 মিনিট সময় ধৰি দিয়া থাকিব আৰু 100 মাৰ্কৰ কোশ্চেন হ'ব অৰ্থাৎ 100টা কোশ্চেনত 100 মাৰ্কে তোমালোকে পাবা যদি তোমালোকে গোটেইখিনি ফুল ফিল আপ তোমালোকে রাইট আনসার দিব পাৰা। আৰু যদি তোমালোকৰ ভুল হয় তেনেহলে তোমালোকৰ তাৰ পৰা 1/3 মাৰ্কিং কাটা যাব অৰ্থাৎ মাৰ্ক তোমালোকৰ কি হ'ব মাইনাস পইণ্টত থাকিব, নেগেটিভ মাৰ্কিং আছে। সো এতিয়া হম আমি কি PET মানে কি ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অৰ্থাৎ ইয়াত কি হয় যে ইয়াত আছে ল'ৰা আৰু ছোৱালী দুইটাৰ ক্ষেত্ৰত বেলেগ বেলেগ। ইয়াত ল'ৰাসকলৰ 35 কেজি ওজনৰ বস্তু এটা কান্ধত লৈ রান কৰিব লাগে, সময় ইয়াত ধৰি দিয়া থাকে 100 মিটাৰ সময় যাব লাগিব 2 মিনিটত, এনেকুৱা ধৰণৰ সময় ধৰি দিয়া থাকে। মই তোমালোকক স্ক্ৰীনশ্বট দি দিম, তোমালোকে তাত চাব পাৰিবা। আৰু ছোৱালীসকলৰ কি হৈছে 20 কেজি ওজনৰ বস্তু কান্ধত লৈ ৰান কৰিব লাগিব 100 মিটাৰ, বাট ইয়াতেও কি আছে ধৰি দিয়া আছে, সময় ধৰি দিয়া আছে 100 মিটাৰত ইমান সময় যাব লাগিব। তোমাৰ এতিয়া আহো আমি সিলেবাসত। আসলতে সিলেবাসত কি বিষয় আহে, সেই বিষয়ত কোন টপিক আহে, এই যদি টপিক তুমি ক্লিয়াৰ কৰিব পাৰা তেনেহলে তুমিও 2026 বৰ্ষত RRB গ্ৰুপ ডি সিলেকশন কৰিব পাৰিবা। সিলেবাসত তোমালোকৰ 4টা সাবজেক্ট থাকিব, 4টা সাবজেক্টত মাৰ্কো ধৰি দিয়া থাকিব অৰ্থাৎ 4টা সাবজেক্টৰ ভিতৰত তোমালোকৰ থাকিব ফাৰ্স্ট ম্যাথমেটিক্স, নাম্বাৰ 2 জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং, নাম্বাৰ 3 জেনাৰেল সায়েন্স, নাম্বাৰ 4 জেনাৰেল এৱাৰনেছ এণ্ড কারেন্ট অ্যাফেয়ার্স অর্থাৎ এইবিলাক তোমালোকৰ কি থাকিব সাবজেক্ট থাকিব। তোমালোকৰ ফার্স্ট অফ অল ম্যাথমেটিক্সত তোমালোকৰ ইয়াৰ পৰা 25টা কোশ্চেন আহিব, মানে কি 25 কোশ্চেন আহিব কি
জেনাৰেল মেথমেটিক্সৰ পৰা। নম্বৰ 2 এনেকৈ জেনাৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ পৰা আহিব তোমালোকৰ 30টা কুৱেশ্যন, 30টা এনেকৈ 30 কুৱেশ্যন আহিব 30 মাৰ্কৰ। আৰু জেনাৰেল সায়েন্সৰ পৰা আহিব তোমালোকৰ 25 কুৱেশ্যন 25 মাৰ্কৰ কাৰণে। আৰু জেনাৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিব তোমালোকৰ 20টা কুৱেশ্যন এনেকৈ 20 কুৱেশ্যন 20 মাৰ্কছ। অৰ্থাৎ টোটেলত হৈ আছে তোমালোকৰ কি 100 মাৰ্ক 100টা কুৱেশ্যন। তো ইয়াত কোন কোন টপিক আহিব, মেথমেটিক্সত কোন কোন টপিক আহিব সেইবিলাক মই তোমালোকক স্ক্ৰীনশ্বট হিচাপত তোমালোকক দি আছোঁ। তোমালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ তোমালোকে সেভ কৰিব পাৰা। এইটো হ'ল মেথমেটিক্সৰ স্ক্ৰীনশ্বট, তোমালোকে ল'ব পাৰা। নম্বৰ 2 জেনাৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ তোমালোকৰ স্ক্ৰীনশ্বট তোমালোকে চাব পাৰা। নম্বৰ 3 জেনাৰেল সায়েন্সৰ স্ক্ৰীনশ্বট তোমালোকে চাব পাৰা। নম্বৰ 4 জেনাৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ তোমালোকৰ স্ক্ৰীনশ্বট। এতিয়া হকি ইম্পৰ্টেণ্ট টিপছ, অৰ্থাৎ ইম্পৰ্টেণ্ট টিপছত মই তোমালোকক কিছুমান ইম্পৰ্টেণ্ট টিপছ দিম। তোমালোকে যদি এই টিপছ কেইটা ফ'ল' কৰা তেনেহ'লে তোমালোকেও 2026ত RRB গ্ৰুপ ডিত তোমালোকে সিলেকশন কৰিব পাৰিবা। নম্বৰ 1 ফাৰ্ষ্টত তোমালোকে কি কৰিবা, বেসিক ক্লিয়াৰ কৰিবা। এনেকৈ যদি তুমি বেসিক ষ্ট্ৰং কৰিব পাৰা, অৰ্থাৎ কিছুমান কি কৰে যে কেৱল কুৱেশ্যন আনসাৰ তেওঁলোকে লিখি লয় আৰু সেইবিলাক মুখস্থ কৰি থাকে। RRB 2026ত যদি তোমালোকে কুৱেশ্যন আনসাৰ মুখস্থ কৰিছা, মই তোমালোকক গ্যাৰাণ্টিভাৱে কৈ দিব পাৰোঁ যে তুমি সাকসেছ হ'ব নোৱাৰিবা, অৰ্থাৎ তুমি সিলেকশন কৰিব নোৱাৰা। যাৰ বাবে তোমালোকে কি কৰিব লাগিব, যদি তুমি সিলেকশন বিচৰা তেনেহ'লে তোমালোকৰ ফাৰ্ষ্ট অফ অল বেসিক ষ্ট্ৰং কৰিব লাগিব। অৰ্থাৎ বেসিক তুমি এনেকৈ কনসেপ্ট তোমাৰ বুজিব লাগিব। যদি তুমি কনসেপ্ট বুজিব পাৰা তেনেহ'লে তোমাৰ য'ৰ পৰা কুৱেশ্যন আহিলেও তুমি এটেম্প্ট কৰিব পাৰিবা। নম্বৰ 2 তোমালোকে সানডে এনেকৈ তোমালোকৰ যি দেওবাৰ নাইবা তোমালোকৰ যি ৰবিবাৰ থাকে সেই ৰবিবাৰ দিনা তোমালোকে কি কৰিবা, মক টেষ্ট দিবা। অৰ্থাৎ নিজে নিজে কি কৰিবা, এটা মক টেষ্ট দিবা, এনেকৈ এক্সাম দিবা তোমালোকে। থাৰ্ড এনেকৈ 3 নম্বৰ তোমালোকে প্ৰিভিয়াছ ইয়াৰ যিবিলাক কুৱেশ্যন আছে সেইবিলাক তোমালোকে সলভ কৰা। অৰ্থাৎ 2025 or 2024 এইবিলাক তোমালোকে কি কৰিব পাৰিবা, কুৱেশ্যন যিবিলাক আছে PYQ এইবিলাক তোমালোকে সলভ কৰিবা। নম্বৰ 4 নিজকে এতিয়াৰ পৰা আপডেট কৰা। অৰ্থাৎ তুমি যদি এতিয়া ৰিল চাই থাকা, তুমি যদি এতিয়া ফেচবুক চাই থাকা তেনেহ'লে তোমাৰ সিলেকশন কেতিয়াও নহয়। যাৰ বাবে তুমি কি কৰিব লাগিব, ইউটিউবত আহি তুমি গাইডেন্স ল'ব লাগিব, তুমি টিপছবিলাক জানিব লাগিব, তোমাৰ এই কুৱেশ্যনবিলাক এটেম্প্ট কৰিব লাগিব। তুমি এক্সপ্লেইন ভিডিঅ' চাব পাৰা ইউটিউবত আহি। সো এইখিনি আছিল RRB গ্ৰুপ ডিৰ সিলেবাস, এক্সাম পেটাৰ্ণ এণ্ড ইম্পৰ্টেণ্ট টিপছ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টো লাইক কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা। এনেকুৱা বিজনেছ ৰিলেটেড আৰু AI ৰিলেটেড লগতে টেক ৰিলেটেড ভিডিঅ' চোৱাৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা। আজিৰ কাৰণে এইখিনি, সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা, ধন্যবাদ।